Hello viewers, মই আছব দেৱত আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল অল ইন ওৱান। মোৰ চেনেল অল ইন ওৱানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক দেখুৱাম D.El.Edৰ এক্সাম ডেট শ্বীটটো কেনেকৈ অনলাইনত চেক কৰিব বা ডাউনলোড কৰিব। D.El.Edৰ ফাৰ্ষ্ট ছেমিষ্টাৰৰ বাবে 501, 502 আৰু 503ৰ বাবে এক্সাম ডেট অলৰেডি ফিক্স হৈ গৈছে। 31 মে'ৰ পৰা আৰম্ভ হ'ব, 1 জুন আৰু 2 জুনত শেষ হ'ব। টাইম আৰু বাৰ গোটেইখিনি দিয়া আছে। তেনেহ'লে আহক আমি দেৰি নকৰি চাওঁ D.El.Edৰ এক্সাম ডেট শ্বীটটো আমি অনলাইনত কেনেকৈ চাম বা ডাউনলোড কৰিম। বন্ধুসকল, প্ৰথমতে আপোনালোকৰ ডেস্কটপ, লেপটপ নহ'লে আপোনাৰ হাতত থকা এণ্ড্ৰইড মোবাইল ফোনটোৰ পৰা যিকোনো ব্ৰাউজাৰ এটা অ'পেন কৰিব। মই ক্ৰ'ম ব্ৰাউজাৰটো অ'পেন কৰিছোঁ। ব্ৰাউজাৰটো অ'পেন কৰি চাৰ্চত লিখিব আপোনালোকে D.E.L.E.D D.El.Ed টাইপ কৰি চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছতে এটা পেজ খোল খাব। দেখিছে আপোনালোকে পেজ এটা খোল খাইছে। পেজটোৰ প্ৰথমতে লিখা আছে ডিপ্ল'মা ইন এলিমেণ্টেৰী এডুকেশ্যন। প্ৰথম ৱেবছাইটটোতে আপোনালোকে ক্লিক কৰিব। মই ক্লিক কৰি দিছোঁ। তাৰপিছত আকৌ এটা পেজ খোল খাব। এইটো এটা পেজ খোল খাইছে আপোনালোকে দেখিছে। ইয়াতে ডাঙৰকৈ লিখা আছে ন'টিফিকেশ্যন ৰিগাৰ্ডিং ডেট শ্বীট ফৰ দ্য কণ্ডাক্ট অফ D.El.Ed এক্সামিনেশ্যন ফৰ আনট্ৰেইনড ইন ছাৰ্ভিচ টিচাৰ আণ্ডাৰ দ্য D.El.Ed প্ৰগ্ৰাম। আপোনালোকে ইয়াতে জাষ্ট ক্লিক কৰি দিব। এই ডাঙৰকৈ লিখা থকাখিনিত ক্লিক কৰাৰ পিছতে আপোনালোকৰ পেজ এটা ডাউনলোড হ'ব আৰু অট'মেটিক অ'পেন হ'ব। আপোনালোকৰ যিটো D.El.Edৰ ডেট শ্বীট, সেই ডেট শ্বীটটো ডাউনলোড হ'ব। মই জাষ্ট ইয়াতে ক্লিক কৰি দিছোঁ। দেখিছে আপোনালোকে ডাউনলোড হৈ আছে। ডাউনলোড কমপ্লিট হোৱাৰ পিছতে পেজটো অট'মেটিকেলি অ'পেন হ'ব। অ'পেন হৈছে আপোনালোকে দেখিছে। ইয়াতে আপোনালোকে চাব পাৰিব। ইয়াতে ধুনীয়াকৈ দি আছে আপোনালোকৰ D.El.Edৰ এক্সাম ডেট শ্বীটটো এইটো হয়। ইয়াতে কোনটো ছাবজেক্টৰ এক্সাম হ'ব, কিমান তাৰিখত হ'ব, কোন বাৰত হ'ব আৰু কোন সময়ত হ'ব। প্ৰথমতে আছে আপোনালোকৰ এলিমেণ্টেৰী এডুকেশ্যন ইন ইণ্ডিয়া এ ছ'চিঅ' কালচাৰেল পাৰ্চপেক্টিভ 501। 31 মে'ত হ'ব এইটো, থাৰ্ছডে, আৰু সময়টো দিছে আপোনালোকৰ 2:30 পৰা 5:30। ঠিক তেনেদৰে 2 নম্বৰতে আছে আপোনালোকৰ 502, 3 নম্বৰত আছে 503, 2 নম্বৰটো 502টো আপোনালোকৰ 1 জুনত হ'ব আৰু 503টো আপোনালোকৰ 2 জুনত হ'ব। সময় একেই আছে আপোনালোকৰ 2:30 পৰা 5:30। বন্ধুসকল দেখিছে আপোনালোকে আপোনালোকৰ D.El.Edৰ ডেট শ্বীটটো কেনেকৈ অনলাইনত চাব পাৰিব বা ডাউনলোড কৰিব পাৰিব। কোনো চেণ্টাৰত অলৰেডি দি দিছে আৰু যিসকলে এতিয়ালৈ ডেট শ্বীটটো পোৱা নাই D.El.Ed এক্সামৰ, আপোনালোকে ঠিক এনেদৰে অনলাইনৰ পৰা ডাউনলোড কৰিব পাৰিব। Please subscribe this channel and like and share my videos. Thank you for watching my videos.